সুখত থকাই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱে হ'ল জীৱনৰ পৰম সাৰ্থকতা। বন্ধু তেওঁ নহয় যি আনৰ কথা শুনি তোমাক সন্দেহ কৰে। বন্ধু হ'ল তেওঁ যিয়ে সন্দেহটো দূৰৰ কথা, কোনোবাই তোমাৰ নাম ধৰি কিবা ক'লেই তেওঁ তোমাৰ পক্ষলৈ প্ৰতিবাদ কৰে। ঘি দি নিমপাত ভাজিলেও যেনেকৈ মিঠা নহয়, ঠিক তেনেকৈ বেয়া মানুহৰ স্বভাৱ কেতিয়াও পৰিৱৰ্তন নহয়। অৰ্থলোভী নাৰী আৰু নাৰীলোভী পুৰুষ কেতিয়াও সুখী নহয়। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটোৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। যি সম্পৰ্কই মানসিক যন্ত্ৰণা দিয়ে, ভিতৰত অশান্তিৰ সৃষ্টি কৰে আৰু অসন্মানিত কৰে, সেই সম্পৰ্ক জীৱনৰ পৰা আঁতৰাই দিয়া উচিত। তেওঁ বন্ধুৱে হওক, আপোন বা বহুত কাষৰ প্ৰিয় কোনোবাই হওক। দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমোৱা যায়, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই অনা নাযায়। যি জ্ঞান অৰ্জন কৰে কিন্তু অনুশীলন নকৰে, তেওঁ তাৰ দৰে যিয়ে মাটিত হাল বায় কিন্তু বীজ ৰোপণ নকৰে। বিনা পৰিশ্ৰমত যি অৰ্জন কৰা যায় সেইটো দীৰ্ঘস্থায়ী নহয়। নিমখৰ দৰে হওক, না কোনোবাই আপোনাক বেছি ব্যৱহাৰ কৰিব পাৰিব, না কোনোবাই আপোনাক এৰি থাকিব পাৰিব। অভাৱী মানুহৰ অভাৱ বেছিদিন নাথাকে, কিন্তু লোভী মানুহৰ অভাৱ কোনোদিনেই শেষ নহয়। বিশাল সাগৰত বহুত ঢৌ থাকে, কিন্তু সকলো ঢৌৱে পাৰ চুব নোৱাৰে। ঠিক তেনেকৈ জীৱনত বহুত বন্ধু আহিব পাৰে, কিন্তু সকলো বন্ধুৱে হৃদয়ৰ কথা বুজিব নোৱাৰে। তিনিটা বস্তু মৃত্যুৰ পিছতো উপকাৰত আহে: সুসন্তান, ভাল কাম আৰু আনক কৰা উপকাৰ। এই তিনিটা বস্তুক সদায় পিছত ৰাখক। হিংসা, অভাৱ আৰু সন্দেহ, তিনিটা কথা সদায় মনত ৰাখা। উপকাৰ, উপদেশ আৰু মৃত্যু, এই তিনিটা বস্তু অভ্যাস কৰা। সততা, ভক্তি আৰু ভালপোৱা, এই তিনিটা বস্তুৰ পৰা দূৰৈত থাকা। মিছা, অহংকাৰ আৰু অভিশাপ, তিনিটা বস্তু চিন্তা কৰি ব্যৱহাৰ কৰা। কলম, কথা আৰু পদক্ষেপ, নিজৰ উন্নতিত ইমানেই সময় দিয়া যে আনৰ বদনাম কৰিবলৈ তোমাৰ ওচৰত সময়ে নাথাকে। যিটো বস্তু পাবৰ বাবে তুমি নিশ্বাস বন্ধ হৈ যোৱা পৰ্যন্ত কান্দিছা, তাৰ পিছতো সৃষ্টিকৰ্তাই তোমাক দিয়া নাই, তাৰ মানে তুমি বুজিব লাগিব সেইটো তোমাৰ কাৰণে মাৰাত্মক ক্ষতিকাৰক। ভগৱানে, ঈশ্বৰে তোমাৰ ক্ষতি হোৱাটো কেতিয়াও নিবিচাৰে, সেইবাবেই তোমাক দিয়া নাই সেইটো। তোমাৰ বাবে তেওঁ উত্তম পৰিকল্পনা কৰি ৰাখিছে। সকলোতকৈ ডাঙৰ অন্ধ তেওঁ যিয়ে নিজৰ দুখ চকুৰে নেদেখে। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁ যিয়ে নিজকে সদায় নিৰ্ভুল বুলি ভাবে। আনৰ আচৰণৰ কাৰণে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'বলৈ দিয়াটো উচিত নহয়। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। লক্ষ্য পূৰণ কৰিবলৈ হ'লে জীৱনলৈ এই দুটা বস্তু আহিবই। প্ৰথমটো হ'ল বাধা আৰু দ্বিতীয়টো হ'ল বদনাম। হে ভগৱান, তোমাৰ ওচৰত এই তিনিটা বস্তুৱে বিচাৰোঁ: ঋণমুক্ত জীৱন, শাৰীৰিক সুস্থতা আৰু ভাল সহিত মৃত্যু।